সকলোকে নমস্কাৰ জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে বিয়া এখন খাবলৈ যোৱাৰ পৰা। ইয়াত দেখিছেনে আমি ৰাতি ওলাই আহিছোঁ বিয়া এখন খাবলৈ। যিহেতু দিনত যাবলৈ মানে ইমান গৰম পৰিছে, কাপোৰ কানি পিন্ধি আৰু যাব মন নাই, ইমান গৰম দিনত। সেইকাৰণে আমি সন্ধিয়া সময়তে এনেকৈ ওলাই আহিছোঁ। এয়া চাওকচোন ৰাতি পৰিৱেশটো অকণমান দেখাই দিছোঁ। এয়া আমি আহি আছোঁ বিয়া ঘৰলৈ। যিহেতু মানে বিয়া বুলি ক'লে সদায় সন্ধিয়া টাইমত গৈ ভাল লাগে। দেখিছেনে পৰিৱেশটো, মই বোলো ৰাতি পৰিৱেশটো অকণমান দেখাই দিওঁ। এয়া দেখিছেনে ৰাতি পৰিৱেশটো অকণমান দেখাই দিছোঁ। আৰু আহি আমি পাই গ'লোহি বিয়া দেই। এয়া দেখিছেনে বিয়াখন অৱশ্যে অসমীয়া বিয়া নহয় দেই, এখন বেংগলী মানুহৰ বিয়া আছিলে। আমি গৈছিলোঁ তাতে। এয়া দেখিছেনে ইমান মানে ডেন্স কৰিছে নহয়, মানে বহুত ডেন্স কৰিছে। মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া দেখিছেনে একদম পইচা মানে বান্ধিলে মানে এনেকৈ ওপৰলৈ মাৰি দিছে আৰু পূৰা মানে নাচিছে। দেখিছেনে ইমান ধুনীয়াকৈ নাচিছে। যিহেতু মই খোৱা বোৱা ভিডিঅ' কৰা নাই দেই, যিহেতু লাজ লাগে ন, মানুহ বহুত আছিলে তাতে, ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগিলে আৰু সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনিকে মই ভিডিঅ' কৰি ৰাখিছোঁ। এই দেখিছেনে পইচা কেনেকৈ মাৰিছে চাওকচোন। পূৰা মানে ডেন্স কৰি আছে দেখিছেনে। তেনেহ'লে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম দেই।